নিউজ অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত এতিয়া বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু এই বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে এটা পদৰ বিপৰীতে দুইজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ লৈ এতিয়া ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে এই সন্দৰ্ভত সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিম অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত বিসংগতিৰ অভিযোগ শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ আনিলে এতিয়া পৰীক্ষাৰ্থীয়ে এটা পদৰ বিপৰীতে দুইজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ বিজ্ঞাপন মতে এটা পদত 5 জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে ইউআৰ প্ৰাৰ্থীতকৈ সংৰক্ষিত প্ৰাৰ্থীৰ কাট অফ মাৰ্ক বৃদ্ধি পোৱাৰ অভিযোগ লৈ ডিজিপি কাৰ্যালয়ত এতিয়া একাংশ প্ৰাৰ্থী ডিজিপিলৈ অভিযোগ পত্ৰ প্ৰেৰণ একাংশ পৰীক্ষাৰ্থীৰ আৰু মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত বিসংগতিৰ অভিযোগ আনিছে এতিয়া একাংশ পৰীক্ষাৰ্থীয়ে আৰু এই অভিযোগ লৈ ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছে এতিয়া একাংশ পৰীক্ষাৰ্থী শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ আনিছে এতিয়া একাংশ পৰীক্ষাৰ্থীয়ে এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ আনিছে এতিয়া পৰীক্ষাৰ্থীসকলে আৰু বিজ্ঞাপন মতে এটা পদত 5 জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে আৰু ইউআৰ প্ৰাৰ্থীতকৈ সংৰক্ষিত প্ৰাৰ্থীৰ কাট অফ মাৰ্ক বৃদ্ধি পোৱাৰ এতিয়া অভিযোগ আনিছে একাংশ পৰীক্ষাৰ্থীয়ে অভিযোগক লৈ এতিয়া ডিজিপি কাৰ্যালয়ত একাংশ প্ৰাৰ্থী উপস্থিত হৈছে আৰু ডিজিপিলৈ এতিয়া পত্ৰ প্ৰেৰণ কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে আৰু পুনৰ জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ কনিষ্টবলৰ যি ফলাফল এই ফলাফলত এতিয়া বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু বিসংগতিৰ এই অভিযোগ আনিছে একাংশ পৰীক্ষাৰ্থীয়ে এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ আনিছে এতিয়া একাংশ পৰীক্ষাৰ্থী আৰু এই অভিযোগ লৈ এতিয়া ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছে পৰীক্ষাৰ্থীসকল বিজ্ঞাপন মতে এটা পদত 5 জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে কিন্তু 5 জনকৈ পৰীক্ষাৰ্থীৰ বিপৰীতে এটা পদৰ বাবে দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ আনিছে এতিয়া পৰীক্ষাৰ্থীসকলে আৰু এই অভিযোগক লৈ ডিজিপি কাৰ্যালয়ত এতিয়া একাংশ প্ৰাৰ্থী উপস্থিত হৈছে আৰু ডিজিপিলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে আৰু অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত এতিয়া একাংশ পৰীক্ষাৰ্থীয়ে বিসংগতিৰ অভিযোগ আনিছে বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ আনিছে পৰীক্ষাৰ্থীসকলে আৰু এই অভিযোগ লৈ এতিয়া ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে বিজ্ঞাপন মতে এটা পদত 5 জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে কিন্তু পৰীক্ষাৰ্থীসকলে যি অভিযোগ আনিছে এই অভিযোগ অনুসৰি 5 জনৰ বিপৰীতে দুজন প্ৰাৰ্থীকে উত্তীৰ্ণ কৰিছে পৰীক্ষা বৰ্ডে আৰু এই অভিযোগ লৈ এতিয়া ডিজিপি কাৰ্যালয়ত একাংশ পৰীক্ষাৰ্থী উপস্থিত হৈছে ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে এতিয়া পৰীক্ষাৰ্থীসকলে আৰু অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলৰ বিসংগতিৰ অভিযোগ লৈ এতিয়া ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে পৰীক্ষাৰ্থীসকলে নিয়ম অনুসৰি এটা পদৰ বিপৰীতে 5 জনকৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে কিন্তু পৰীক্ষা বৰ্ডে এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীকে উত্তীৰ্ণ কৰাৰ অভিযোগ আনিছে এতিয়া পৰীক্ষাৰ্থীসকলে আৰু এই অভিযোগ লৈ এতিয়া ডিজিপিৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ কনিষ্টবলৰ যি ফলাফল ঘোষণা হৈছিল এই ফলাফলক লৈ এতিয়া বিসংগতিৰ অভিযোগ আনিছে একাংশ পৰীক্ষাৰ্থীয়ে আৰু এই অভিযোগৰ বিৰুদ্ধে এতিয়া ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে ডিজিপি কাৰ্যালয়ত উপস্থিত হৈছে একাংশ পৰীক্ষাৰ্থী আৰু এই পৰীক্ষাৰ যি নিয়ম অনুসৰি এটা পদৰ বিপৰীতে 5 জনকৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে কিন্তু পৰীক্ষাৰ্থীসকলে যি অভিযোগ আনিছে এই অভিযোগ অনুসৰি 5 জনকৈ পৰীক্ষাৰ্থীৰ বিপৰীতে এটা পদৰ বাবে দুজনকৈ প্ৰাৰ্থীকে উত্তীৰ্ণ কৰাইছে পৰীক্ষা বৰ্ডে শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ এই অভিযোগ আনিছে এতিয়া পৰীক্ষাৰ্থীসকলে অভিযোগক লৈ এতিয়া ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে পৰীক্ষাৰ্থীসকলে